গুড মৰ্ণিং এভৰিৱান। এতিয়া বাজিছে ৰাতিপুৱা 7টা আৰু মই মোৰ দৈনন্দিন কামত লাগি গৈছোঁ, যিহেতু মোৰ 7:40লৈকে গোটেইখিনি কাম কমপ্লিট কৰিব লাগিব। বেটাৰ টিফিন, ৰন্ধা বঢ়া গোটেইখিনি একদম কমপ্লিট কৰি দিব লাগিব। আৰু বেটা এতিয়াও শুয়ে আছে, কোনোমতে ইয়াক উঠাব লাগে। এতিয়া কিমান যে কষ্ট হয় নহয় ৰাতিপুৱাৰ সময়কণ ল'ৰা ছোৱালীক উঠাবলৈ। কোনোমতে উঠালোঁ, এতিয়া ৰেডি কৰি দিম, ওলাই দিম, তাৰপিছতহে অলপ শান্তি পাম। 8:40 মান হৈ যায় ওলাওঁতে। বেটাক ওলাই দিলোঁ, হাজবেণ্ডক ক'লোঁ তুমি লৈ ব'লা অলপ তলত, মই আহি আছোঁ। মই মানে একোৱেই কৰিব নোৱাৰোঁ, কেৱল ড্ৰেছটো পিন্ধি চুলিকেইডাল বান্ধিলে হৈ গ'ল। মোৰ এনেকুৱা হৈছে এতিয়া বৰ্তমান। আৰু দুদিনমান বতৰ বহুত বেছি বেয়া আছিলে, দুদিন নহয় 5 দিনমান আছিলে, কিন্তু আজি বহুত বেছি ৰ'দ দিছে। ৰ'দ দিলেও আজি ভাল লাগিছে, কাপোৰ কানিবিলাক শুকাব লাগে। এতিয়া মই ওলালোঁ, প্ৰথমতে বেটাক থ'ম তাৰ স্কুলত, তাৰপিছতহে মই মোৰ স্কুললৈ যাম। মোৰ স্কুল পাওঁতে মোৰ 9:10 বা 9:15 কেতিয়াবা হৈ যায়। ফেচ কেপচাৰিং দিব লাগে স্কুলত, এতিয়া আকৌ সোনকালে গৈ পাব লাগে। আৰু ছিগনেচাৰ আছে লগতে। মই গৈ চাওঁ চাফাই হৈ আছে, এতিয়া প্ৰেয়াৰ হ'ব। আৰু এই ক্লিপ দুডাল দেখি যে মোৰ ইমান সৰুকালৰ কথা মনত পৰি গৈছে। আগতে বহুত আছিলে এইবিলাক, ময়ো মাৰিছিলোঁ, কিন্তু আজিকালি দেখা পোৱা নাযায়। আৰু এতিয়া একদম মই টিফিনৰ পিছত লাষ্ট ক্লাছটোত লগ পাইছোঁ। এইটো হৈছে ৰিডিঙৰ ক্লাছ। এইটো ক্লাছত ইমান ভাগৰ লাগি যায় মোৰ। বেটাও যিহেতু আহি এইখিনি সময়ত মোৰ লগতে থাকে, সি আৰু বেছি টায়াৰ্ড কৰি দিয়ে মোক। ক্লাছটো শেষ কৰি 2টা বজাত স্কুল ছুটি হৈ গ'ল, আৰু মই ৰৈ আছোঁ হাজবেণ্ড আহিব বুলি। তো আজিলৈ এইখিনিয়ে, বাই বাই।